শ্ৰী তৰুচন্দ্ৰ শৰ্মা। আজি তোমালোকলৈ এই চতুৰ্ভুজ বিষয়ৰ ওপৰত এটি পাঠদান আগবঢ়াম। এতিয়া চতুৰ্ভুজ বুলিলে আমি কালি মই আগৰ চেপ্টাৰত কৈছিলোঁ যে ত্ৰিভুজ তিনিটা বাহু লাগে। চতুৰ্ভুজ হ'বলৈ হ'লে আমাক চাৰিটা বাহু দৰকাৰ হয়। এই চাৰিটা বাহু হ'লে চাৰিটা শীৰ্ষবিন্দু থাকিব। এই চাৰিটা শীৰ্ষবিন্দু, চাৰিটা বাহু, ইয়াৰ বাহুকেইটাৰ কথা নাই, ইয়াৰ জোখৰ কথা নাই। এইটো কি বুলি কওঁ আমি? চতুৰ্ভুজ। এই চতুৰ্ভুজে কি কৰিব? প্ৰথমতে আমাক ই চতুৰ্ভুজ হৈ গ'ল, হৈ যোৱাৰ পিছত ই আপত্তি কৰি আছে যে কি কৰিব লাগে, মোৰ এই বিপৰীত বাহুকেইটা, ই কৈছে যে মোৰ বিপৰীত বাহুকেইটা সমান কৰি দিয়া আৰু সমান্তৰাল কৰি দিয়া। এইটো এইটোৰ সমান আৰু সমান্তৰাল, এইটো এইটোৰ সমান আৰু সমান্তৰাল কৰি দিয়া। মই কি হওঁ চাওঁ, দিয়া গ'ল। এইটোৱে ইয়াৰ আপত্তি মতে এইটোৱে দিয়া হ'ল, এইটোৱে দিয়া হ'ল, সমান্তৰাল কৰিও দিয়া হ'ল। দিয়াৰ লগে লগে চিঞৰি উঠিছে, মই সামান্তৰিক হ'ল। লগে লগে ই বিভিন্ন ধৰ্ম ল'ব। এতিয়া লৈ ই জন্ম পাই অলপমান ঠিক কৰি ক'লে যে মোক কৰাচোন আৰু এনেকৈ টিপি দিয়া, এইখিনি ধৰি মোক এনেকৈ টিপি দিয়া। দিয়াৰ লগে লগে এই এনেকুৱা আকৃতি ল'ব। ই দেখিছে ইয়াৰ বুদ্ধিটো। ই কৈছিলে যে মোক কি কৰা, এনেকুৱা কৰি দিয়া। দিয়াৰ লগে লগে ই 90 ডিগ্ৰী হৈ গ'ল। এইডাল সমান্তৰাল, এই ধৰ্মটো আছে। এইডাল সমান্তৰাল, এইডাল সমান বুলি কৈছিলোঁ, ইয়াতো কৈছিলোঁ, আকৌ ইয়াতো কৈছোঁ। এইডালৰ সমানো হ'ল, এইডাল সমানো হ'ল আৰু সমান্তৰাল হ'ল। হোৱাৰ লগে লগে এইটো 90 ডিগ্ৰী হৈ গ'ল। যাবৰ লগে লগে ই কি ক'লে, মই আজিৰ পৰা কি হ'লোঁ, আয়ত হ'লোঁ। সামন্তৰিক কৰিলে যে মই আজিৰ পৰা কি হ'লোঁ, আয়ত। তাৰপিছত ই কি ক'লে, আয়তে কি ক'লে, আকৌ সামন্তৰিকে ক'লে বোলে মোক আজিৰ পৰা হেৰি কৰাচোন, এই মোক ওচৰা ওচৰি বাহু দুটা কিবা কৰি সমান কৰি দিয়া। আমি তাৰ কথা মতে কি কৰিলোঁ, আমি এই ওচৰা ওচৰি বাহু দুটা এইটোৱে সমান কৰি দিলোঁ। আকৌ ইয়াৰ দুটাটো সমানে আছে, গতিকে ওচৰা ওচৰি বাহুবিলাক সমান হৈ গ'ল চব। এই দুটা বাহু, ইয়াৰ এই দুটা বাহু যদি সমান হৈ যায়, এই আপত্তি কৰি আছিল, দিলোঁ সমান কৰি। দিয়াৰ লগে লগে ই চিঞৰ মাৰি উঠিছে কি, মই আজিৰ পৰা ৰম্বাস হ'লোঁ। এই ৰম্বাসৰ বিভিন্ন ধৰ্ম ল'ব। তাৰপিছত ৰম্বাসে ক'লে কি, আকৌ তাৰপিছত ক'লে কি মোক এনেকৈ টিপি দিয়া। দিয়াৰ লগে লগে কি হ'ল, এই দুটা ওচৰা ওচৰি বাহু সমান হৈয়ে আছিল। এনেকৈ পোন কৰি দিয়াৰ লগে এই আকৃতিটো লৈ ল'ব। লগে লগে সি সেইদিনাখন চিঞৰ মাৰি দিলে যে মই আজিৰ পৰা বৰ্গ হ'ম। গতিকে বৰ্গ হোৱাৰ লগে লগে বিভিন্ন ধৰ্ম লৈ ল'লে। ওচৰা ওচৰি বাহু সমান আৰু 90 ডিগ্ৰী। গতিকে বাকীকেইটাও এনেই 90 ডিগ্ৰী হৈ গ'ল। এইটো 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী, এইটো বাহু সমান, ইটো এইবিলাক সমান হৈয়ে আছিল। গতিকে ই বৰ্গৰ নাম ল'লে। অৰ্থাৎ কি হ'ব এতিয়া, ই সামান্তৰিক হ'ব। ই কি হ'ব, সামান্তৰিক বুলি ক'ব। ইয়াতে ইয়াৰ পৰা আহিছে, গতিকে ই সামান্তৰিক হ'ব। আকৌ ই বৰ্গ ৰম্বাসো হ'ব। সামান্তৰিক ই আহি কি হ'ব, ৰম্বাসে যায় কি হ'ব, ৰম্বাসে যাব। আমাৰ ৰম্বাসে যাব, মোৰ ভুল হ'ল। এই আয়তটো কি হ'ব, ই সামান্তৰিকৰ ধৰ্ম হ'ব। গতিকে ই কি হ'ব, আয়তে কি কৰিব আমাক, এই সামান্তৰিক বুলি ক'ব এটা। আকৌ ইও কি ক'ব, ৰম্বাসে কি ক'ব, ময়ো সামান্তৰিক। সামান্তৰিক পাইছে। এই বৰ্গই কি ক'ব, ময়ো সামান্তৰিক। আকৌ এই বৰ্গই কি ক'ব, মই ৰম্বাস। বৰ্গই কৈছে কি, মই ৰম্বাস বুলি নক'ব। কি ক'ব, ৰম্বাসে ক'ব নে বৰ্গই ক'ব? চোৱাচোন, এই বৰ্গই ক'ব যে মই ৰম্বাস হ'লোঁ। আকৌ বৰ্গই ক'ব মই আয়ত। মই আয়ত, কাৰণ মোৰ আটাইকেইটা ধৰ্ম আছে। এই আয়ত ধৰ্মখিনি বৰ্গত আছে। গতিকে এই বৰ্গই কি ক'ব, মই আয়ত। ঠিক এনেকৈ এই বস্তুখিনি এটা সম্বন্ধ, এইটো মই দেখিছোঁ, বৰ্গ, ৰম্বাস, আয়ত, এই আটাইবোৰ সামান্তৰিক সম্বন্ধ পৰিয়াল। কিয়নো সম্বন্ধ পৰিয়াল বুলি কিয় কৈছে, ই বহুত গুণেৰে, বহুত গুণ আছে। আমি ইয়াত বহুত গুণ আছে, আমি কম পিছত বহুত গুণ আছে। চোৱাচোন বাৰু, বহুত গুণ আছে। ই সামান্তৰিকটো, আয়তটো যায়, সামান্তৰিকো লগা যায়, সামান্তৰিক হৈ গ'ল। ৰম্বাসেও সামান্তৰিক হৈ গ'ল, বৰ্গও সামান্তৰিক। আকৌ বৰ্গ ৰম্বাস হ'ল, ইও এইটো হ'ল, আৰু বিভিন্ন ধৰ্ম আছে ইয়াত। গতিকে এইবিলাক আমি পাম। তাৰপিছত আকৌ আহিল, ই আপত্তি কৰি দিলে যে মোক দুটা লাইন পেয়াৰ কৰি দিয়া, কিবা কৰি। ই ক'লে মোক দুটা লাইন পেয়াৰ কৰি দিয়া। দুটা
দুটা ভাই ই কৈছে দুটা ভাই ই অলপমান একা চাকা বাকীকেইটাৰ লগত অলপ ধৰ্ম নিমিলে বাৰু কিন্তু অলপমান একা চাকা গতিকে আমি কি কৰিলোঁ এইডালে সমান্তৰাল কৰিলোঁ এই দুডাল আমি চোৱা নাই সমান হৈছে নাই একো চোৱা নাই ই নাম ল'লে তৎক্ষণাত ক'লে মই ট্ৰেপেজিয়াম হ'লো বুলি ক'লে মই ই ট্ৰেপেজিয়াম হ'লো বুলি কৈ দিলে তাৰপিছত আমাক ক'লে ই ক'লে বোলে মোক হেৰি আছোঁ এই দুটাত মই সমান্তৰাল হৈয়ে আছোঁ এইডালে সমান কৰি দি আছোঁ আৰু দি দিলোঁ দিয়াৰ লগে লগে ই কি নাম ল'লে সমদ্বিবাহু ট্ৰেপেজিয়াম হয় সমদ্বিবাহু ট্ৰেপেজিয়াম লোৱাৰ লগে লগে আমাৰ বিভিন্ন কথা আহি গ'ল এই কোণটোৱে সমান হৈ যাব তাৰপিছত আমি যদি এনেকৈ বঢ়াই দিওঁ ত্ৰিজক হৈ যায় গতিকে এটা সমদ্বিবাহু ত্ৰিভুজক বনাব গতিকে ইয়াৰ নামো সমদ্বিবাহু ট্ৰেপেজিয়াম ইয়াৰ বিভিন্ন ধৰ্ম আছে গতিকে এই ট্ৰেপেজিয়ামটো যায় কি হ'ল এই দুটা হোৱাৰ লগে ই এটা সমদ্বিবাহু ট্ৰেপেজিয়ামত পৰিণত হ'ল আকৌ আমি আগতে আমি পঢ়াৰ দিনত আমি এইটো বস্তুটো আমি আমাৰ কিতাপবিলাকত নাছিলে আমি পঢ়া দিনত কিন্তু এতিয়া কি কৰিছে এইটো কি কৰিছে চতুৰ্ভুজটো কি কৰিছে চতুৰ্ভুজ আপত্তি কৰিলে মোক কি কৰা এইডালে সমান কৰি দিয়া আৰু এইডালে সমান কৰি দি মোক আঁকি দিয়াচোন দুটা কৰি তেতিয়া মই কি হওঁ তেতিয়া দি দিলোঁ আমি এই চতুৰ্ভুজৰ কথা মতে আমি এনেকৈ আঁকি দিলোঁ দিয়াৰ লগে লগে ই ক'লে মই আজিৰ পৰা কি হ'লোঁ চিলা হৈ গ'লোঁ গতিকে এই চিলাটোৰ কথাটো আমাৰ আহিব এই পাঠ্যক্ৰমত আমাৰ চিলাৰ বিষয়ে আহিব কিন্তু বৰ বেছি নাই কিন্তু এই বস্তুকেইটা বিশেষকৈ এই চতুৰ্ভুজৰ এই পৰিয়ালটো তাৰ ভিতৰতো বৰ্গ ৰম্বাস আয়ত ইহঁত এই সামান্তৰিকৰ এটা কি আছে ইয়াত সম্বন্ধ পৰিয়ালত ধৰি থৈছে ইয়াত বহুত গুণ আছে বহুত গুণ থকাৰ কাৰণে ধৰি থৈছে গতিকে আমি ইয়াৰ আয়তৰ কিবা কিবি পাম আমি ৰম্বাসৰ পাম এতিয়া আমাৰ ইয়াত আকৌ যদি আমি এই চতুৰ্ভুজটোত এই শীৰ্ষবিন্দুকেইটা যোগ কৰি দিওঁ এই আমি কি নাম পাম কৰ্ণ পাম কৰ্ণ বুলি কৈছে কৰ্ণ কিন্তু আমাৰ এটা ভুল হৈ আছে ইয়াত কৰ্ণ হওঁতে ওচৰা ওচৰি দুটা বাহু হেৰি নহয় বিন্দু শীৰ্ষবিন্দু নহয় ওচৰা ওচৰি শীৰ্ষবিন্দু দুটা যোগ কৰিলে সি বাহু হয় গতিকে ই কি নহ'ব আমাক কৈছে যে দুটা ওচৰা ওচৰি শীৰ্ষবিন্দু যদি যোগ নকৰি দুটা বিপৰীত এইটোৱে ওচৰা ওচৰি নহয় এইটোহে এইটোৰ ওচৰত গতিকে এইটো কি বুলি কৈছে কৰ্ণ ডায়েগনেল কিন্তু আমাৰ এটা ভুল এটা হৈ আছে এইডালকো আমাৰ কিছুমান কিতাপত এই সমকোণী ত্ৰিভুজটোত এইডাল সমকোণ আৰু এইডালক কৰ্ণ বুলি কৈছে নহয় ই আচলতে কি অতিভুজ কৰ্ণ হ'ব লাগিল কি ওচৰা ওচৰি বিন্দু দুটা যোগ হ'ল গতিকে ই কৰ্ণ হ'ব নোৱাৰে কৰ্ণৰ এইটোৱে কি ধাৰণাটো হ'ল কি দুটা ওচৰা ওচৰি বিন্দু হ'ব নোৱাৰে এই দুটা ওচৰা ওচৰি বিন্দু হ'লে সি এটা বাহুহে হয় গতিকে ই অতি ভুজ হ'ল বাহু হ'ল কিন্তু এই দুটা বিন্দু আৰু এই পিনে যদি আমি এইটো ওচৰা ওচৰি বিন্দু নহ'লি এইটোহে এইটোৰ ওচৰত গতিকে ই ওচৰা ওচৰি বিন্দু যদি সংযোগ কৰোঁ সি কি নহয় বাহু হ'ব গতিকে ইয়াত সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমাক কিছুমান কিতাপত লিখিছে যে সমকোণ কৰ্ণ বাহু কিন্তু সমকোণ কৰ্ণ বাহু এই সূত্ৰটো লিখিছে কিন্তু আচলতে সমকোণ অতিভুজ আৰু বাহু কিন্তু আমাৰ সমকোণ কৰ্ণ বুলি কৈছে নহয় গতিকে কৰ্ণ ইয়াতহে কৰ্ণ আহিব এই দুটা ওচৰা ওচৰি বিন্দু নহয় ইয়াতহে কৰ্ণ আহিব বিভিন্ন কৰ্ণৰ এই ধাৰণাটো আমাৰ বিভিন্ন ক্ষেত্ৰত ভুল হৈ আছে আমাৰ কিছুমান কিতাপতে ভুল হৈ আছে এইটো ইয়াকো সমকোণ কৰ্ণ বাহু বুলি কৈছে গতিকে মই ইয়াৰ ওপৰত আৰু বিভিন্ন গুণ আছে এইকাৰণে ইয়াক কি বুলি কৈছে এই বৰ্গ ৰম্বাস আয়ত এই আটাইবোৰ এই সামান্তৰিক বৰ্গ ৰম্বাস আয়ত এই গোটেইকেইটা সামান্তৰিক ইহঁত এটা সম্ভ্ৰান্ত পৰিয়ালৰ সদস্য আৰু ইহঁতৰ বহুত গুণেৰে বিভূষিত গতিকে মই ইয়াৰ পিছত আকৌ বিভিন্ন সমস্যাৰ কাৰণে আহিম আজি ইমানতে সামৰিছোঁ হৈছেনে